কাইলৈ কৃষ্ণ জন্ম হৈ গ'ল। চ' আজি কৃষ্ণ জন্মৰ কিছুমান তিথি নিয়ম পালন কৰি আছে আমাৰ ইয়াত। তো চাওক আপোনালোকে কেনেকৈ কি কৰে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে বোকাত খেলি আছে আৰু। তো আপোনালোক দেখুৱাই আছোঁ, চাইছোঁ। ফুট কি বাড়ি যায় এখন অসমীয়া পুৰা বোকা খেলা, কৃষ্ণ জন্মৰ বোকাত খেলি আছে পুৰা। কৃষ্ণ জন্মৰ যদি ভাল লাগে ভিডিওটো লাইক কমেন্ট শেয়ার, ধারাদার ভাই को आगे बढ़ा लो। तो बाय।